হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা কাচকলৰ ইজি ৰেচিপি আপোনালোকলৈ আগবঢ়াম। তেনে খাবলৈ বহুত টেষ্টি আৰু বনাবলৈ একেবাৰে সহজ। এনেধৰণে বনালে যিসকলে বেয়া পায় তেওঁলোকেও বহুত খাই ভাল পাব। তেন্তে চাই থাকক আপোনালোকে। আৰু এতিয়া কেৰাহী গৰম হ'লত মই তাত দিছোঁ মিঠাতেল। গৰম হ'লত তাত দিছোঁ মই 3টা শুকান জলকীয়া। আৰু শুকান জলকীয়াকেইটা লৰাই মই তাত এতিয়া দিম নৰসিংহৰ পাত। নৰসিংহ পাত দি বনাই চাবচোন, বহুত ধুনীয়া হয় খাবলৈ আৰু গোন্ধটো বহুত ধুনীয়া। আৰু নৰসিংহ পাতখিনি মই এনেদৰে আৰু এতিয়া নৰসিংহ পাতখিনি 2 মিনিটমান ভাজি এতিয়া তাত মই দি দিম কাটি ৰখা পিঁয়াজখিনি দি মই তাত 5 মিনিটমান পিঁয়াজখিনি ৰঙচুৱা হ'লৈকে ভাজি থাকিম, যাতে পিঁয়াজৰ কালাৰটো অলপ ধুনীয়া উঠে আৰু ধুনীয়াকৈ নৰসিংহ পাতখিনিও অকণমান শুকাই আহে, কেঁচা যিহেতু। আৰু এইখিনি ধুনীয়াকৈ ভজা হৈছে যিহেতু, আৰু এতিয়া ইয়াত মই দি দিম আদা নহৰুৰ পেষ্ট খুন্দি ৰাখিছিলোঁ, সেইখিনি মই এতিয়া তাত দি দিছোঁ। আৰু আদা নহৰুখিনি মই ধুনীয়াকৈ ভাজিম তাৰ লগত, আৰু কেঁচা গোন্ধটো যোৱালৈকে খুব বেছি 5 মিনিটমান ভাজিম। আৰু এইখিনি এনেকৈ ভাজি হৈ গ'ল। আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছোঁ মছলা। হালধি দিছোঁ 1 চামুচ, ৰেড চিলি দিছোঁ 1 চামুচ, আৰু ধনিয়া দিছোঁ 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ। তেনেকৈ দি পেলানি মই আৰু বেলেগ মছলা মই ইয়াত ব্যৱহাৰ কৰা নাই। আৰু এতিয়া ইয়াত কাচকলখিনি দি দিছিলোঁ কাটি ৰখা। আৰু এতিয়া কাচকলখিনি ধুনীয়াকৈ লৰাম, মিক্স হোৱাকৈ ধুনীয়াকৈ, যাতে তেলখিনি লাগি যায় কাচকলত। আৰু লৰাই মই এতিয়া তাত দি দিছোঁ আলু, আলুখিনি কাটি থৈছিলোঁ যিখিনি আলু, সেইখিনি আলু দি দিছোঁ। আৰু ধুনীয়াকৈ এতিয়া লৰাই পেলানি মই তাত ধুনীয়াকৈ ঢাকি দিম। আৰু এয়া চাওক, এতিয়া মই ইয়াত দিছোঁ নিমখ। সোৱাদ অনুযায়ী দিব, আপোনালোকে যিমানখিনি পৰিমাণৰ খাই নিমখ সিমানটো দিব। আৰু নিমখখিনি দি মই ধুনীয়াকৈ মিক্স হোৱাকৈ লৰাই দিছোঁ। এতিয়া অলপ সময়ৰ কাৰণে মই ধুনীয়াকৈ ঢাকি ৰাখিম এইখিনি। এতিয়া পুনৰ আকৌ ঢাকোনটো উদঙাই আকৌ পুনৰ লৰাই দিছোঁ। এয়া চাওক, কালাৰটো কিমান ধুনীয়া উঠিছে, একেবাৰে তেলটো ওলাই গৈছে তাৰ পৰা। এতিয়া আকৌ মই পুনৰ ঢাকি দিম কাচকলখিনি। ঢাকোনটো উদঙাই মই তাত এতিয়া অকণমান পানী দি দিছোঁ, কিনাৰে কিনাৰে এনেকৈ ছটিয়াই দিছোঁ। সৰহকৈ দি দিয়া নাই, যিহেতু ভাজি নিচিনা জাষ্ট ভাতৰ লগত, ভাতৰ কিনাৰত লৈ খোৱা হ'ব। আৰু এতিয়া মই তাত দি থৈছোঁ 2টা কেঁচা জলকীয়া। আৰু ধুনীয়াকৈ লৰাই পেলানি আকৌ মই ঢাকি ৰাখিম। এয়া আমাৰ ভাজি ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল। আৰু আপোনালোকেও এনেদৰে বনাই চাবচোন, বহুতেই টেষ্টি হয়। আৰু যোনসকলে বেয়া পায় ভাজিটো, তেওঁলোকেও ভাল পাব এনেকৈ বনালে।